নমস্কাৰ সময় অসমবাসী ৰাইজক মই মোৰ ইউটিউব চেনেললৈ ৰামেশ্বৰম ধনুষ্কোটিৰ পৰা স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ধনুষ্কোটিত। এয়া চাওক ধনুষ্কোটিৰ দৃশ্য, কি সুন্দৰ এটা মনোৰম দৃশ্য আপোনালোকে চাওক। মই একদম আমাৰ ইণ্ডিয়াৰ শেষ বৰ্ডাৰ উপস্থিত আছোঁ। দিছ ইজ এ ধনুষ্কোটি ৰোড। এতিয়া আমি আহি আছোঁ ধনুষ্কোটি, আৰু ধনুষ্কোটিত থকা ৰাস্তাটো চাওক আপোনালোকে, কিমান বঢ়িয়া ৰাস্তা। ৱাও, কেনেকুৱা লাগিছে সেইখিনি? ডাঙৰকৈ কোৱা। অ'কে অ'কে। December 22 सुनामी कंप्लीट 420 आदमी मर गया। ये पुराना रेलवे स्टेशन, पुराना वाटर टैंक। ये देखो पुराना बिल्डिंग, ये पुराना रेलवे स्टेशन। ये बोर्ड देखो साइड में लेफ्ट। रेलवे स्टेशन, पुराना रेलवे स्टेशन। 420 आदमी, एक ड्रेनी एरिया पूरा पानी का अंदर चलेगा। 64 में ये पुराना रेलवे स्टेशन 1964 চনত এইটো আছিলে আপোনাৰ একটা ৰেলৱে ষ্টেচন। চাওক কি অৱস্থা। আৰু এখন ট্ৰেইন বুলি কৈছে তেওঁ, এখন ট্ৰেইন পানীৰ তলত ডুব গৈছিল, আৰু এই ট্ৰেইনত আছিল 420 জন যাত্ৰী। ধনুষ্কোটি লাইট হাউচ আপোনালোকে আহিলে দেখিবলৈ পাব। দিছ ইজ এ ধনুষ্কোটি লাইট হাউচ। ৰামায়ণৰ সময়ত যেতিয়া নেকি সীতা মাতাক ৰাৱণে আমাৰ ভাৰতবৰ্ষৰ পৰা শ্ৰীলংকালৈ অপহৰণ কৰি লৈ গৈছিল, আৰু সীতা মাতাক আনিবৰ কাৰণে শ্ৰীলংকালৈ যাবলৈ বানৰ সেনাই ইয়াৰ পৰাই এখন সেতু বনাইছিলে, আৰু এই সেতুখনৰ ওচৰতে আমি উপস্থিত আছোঁ। সেতুখন এতিয়া বৰ্তমান হয়তো দেখা পোৱা নাযাব, কিন্তু দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পৰিৱেশটো চাওক আপোনালোকে, বহুত মানুহৰ সমাগম হয় ইয়াত বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা বহুত মানুহ দেখিবলৈ পোৱা গৈছে। এবাৰ বিভিন্ন ধৰণৰ ৰাজ্যৰ পৰা ইয়াত ফুৰিবলৈ আহিছে, আৰু আপোনালোকে চাওক ইয়াৰ দৃশ্য উপভোগ কৰক। আৰু ইয়াৰ পৰা আপোনালোকে যদি চাবলৈ বিচাৰে হয়তো ইয়াৰ পৰা যদি আপোনালোকে চাবলৈ বিচাৰে তামিলনাডুৰ ধনুষ্কোটিৰ ৰামসেতুৰ পৰা শ্ৰীলংকা যাবলৈ মাত্ৰ 18 কিলোমিটাৰ, আৰু এই 18 কিলোমিটাৰ পাৰ হৈ গ'লে আমি এই 18 কিলোমিটাৰ পাৰ হৈ গ'লে আমি ইপাৰত পাই যাম শ্ৰীলংকা, অৰ্থাৎ লংকা। ৰামেশ্বৰম ধনুষ্কোটিৰ পৰাই বানৰ সেনাই এখন দলং বনাইছিলে, সেতু বনাইছিলে। এই সেতুখন বৰ্তমান ইয়াৰ পৰাই আপোনাৰ আৰম্ভ কৰিছিলে। আপোনালোক ছেটেলাইটৰ সহায়ত দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক কি সুন্দৰ মনোৰম দৃশ্য। এইফালে আছে আমাৰ ভাৰত মহাসাগৰ, হিন্দু মহাসাগৰ বুলি কোৱা হয় যাক, আৰু এইফালে আছে আমাৰ বংগোপ মহাসাগৰ। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাইছোঁ। যদি অজানিতে মোৰ কিবা ভুল ভ্ৰান্তি হৈছে প্লিজ ক্ষমা কৰি দিব, আৰু যিমানখিনি পাইছোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইটোৱে হৈছে আমাৰ ইণ্ডিয়াৰ লাষ্ট বৰ্ডাৰ হয়। এই বৰ্ডাৰৰ পৰাই আমাৰ শেষৰটো, এইটো আমাৰ ইণ্ডিয়াৰ শেষৰটো ৰাস্তা হয়, আৰু শেষৰটো বৰ্ডাৰ হয় আমাৰ শ্ৰীলংকাৰ যোনটো নেকি বৰ্ডাৰ হয়, এইটোৱে বুলি ক'ব পাৰি। যদি ভিডিওটো চাই কিনে আপোনালোকৰ ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। বহুত কষ্ট কৰি কিনে গৈছিলোঁ,
ধনুস্কুটি ভিডিঅ' বনাম বুলি কিমানটো পাৰিছোঁ জনা নাই হয়তো বহুতখিনি থাকিও যাব পাৰে তাৰ বাবে ক্ষমা প্ৰাৰ্থী প্লিজ আপোনালোকৰ এটা লাইক আৰু এটা কমেণ্টে আৰু এটা ছাবস্ক্ৰাইবে বহুত মানে এটা কি ক'ম এটা মানে আৱেগ মানে সোমাই থাকে সেইকাৰণে কৈছোঁ প্লিজ অলপ ছাপোৰ্ট কৰক অলপ আগবাঢ়ি যাবলৈ জয় হিন্দ জয় ভাৰত জয় অসম